নমস্কাৰ বন্ধুসকল, আপলোড মাষ্টাৰ আৰ কে আছাম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে থাম্বনেইলত আপোনালোকে দেখিছে এটা বটল, মই য'ত ৱাটাৰ কুলাৰ বুলি কৈছোঁ। কেনেধৰণে আচলতে পানী কুল কৰিব পাৰে এটা সৰু কেইটামান বস্তু ইউজ কৰি দেখিছে নিশ্চয়। এটা বটল আৰু য'ত মই কিছু কটনৰ ৰছী মেৰিয়াই দিছোঁ, আৰু সম্পূৰ্ণ যেতিয়া কটনৰ ৰছী মেৰিয়াই হ'ব সেই বটলত লাগি থকা কটনৰ ৰছীবিলাক মই এটা বাল্টিত পানীত তাক ডুবাই পেলাই সেই ৰছীবিলাক মই পানীত তিয়াম, যাতে সেই কটনৰ ৰছীখিনিয়ে পানী কিছু এবজৰ্ব কৰি ৰাখিব পাৰে। আপোনালোকে নিশ্চয় মোক পাগল বুলি ভাবিব যে বটলত তেনেধৰণে পানী ৰছী মেৰিয়াই কেনেধৰণে আচলতে ঠাণ্ডা কৰিব। আপোনালোকে নিশ্চয় এয়াৰ কুলাৰ দেখিছে, আৰু এয়াৰ কুলাৰৰ যিটো বতাহ বা বায়ু হয় সেই বতাহটো সাধাৰণতে ঠাণ্ডা আমাৰ গাত লাগে বা কুল হৈ আমাৰ গাত লাগে। আচলতে কেনেধৰণে লাগে, এয়াৰ কুলাৰত আমি পানী ব্যৱহাৰ কৰোঁ। এয়াৰ কুলাৰৰ ছাইডত বা যেনি হাৱাখিনি আহে তাত সাধাৰণতে এনেকুৱা মেটেৰিয়েলছ কিছুমান ব্যৱহাৰ কৰা হয় য'ত যিটো মেটেৰিয়েলছে সাধাৰণতে ৱাটাৰটো বেছি দেৰিলৈকে এবজৰ্ব কৰি ৰাখিব পাৰে, আৰু সেই এবজৰ্ব কৰি ৰাখিব পৰা যেতিয়া পানীখিনিৰ মাজেৰে আপুনি বতাহটো এয়াৰ কুলাৰত আহে তেতিয়া আমাৰ যেতিয়া গাত লাগে তেতিয়া আমি ঠাণ্ডা বা কুল অনুভৱ কৰোঁ। তেনেধৰণে আচলতে সেইটো মেথডতে বটলটোত যিটো কটনৰ ৰছী লাগি আছে সেই কটনৰ ৰছীখিনি যেতিয়া পানীত তিয়াই দিম, আৰু পানীত তিয়াই দিয়াৰ ফলত তাত যিটো বতাহ লাগিব বটলটোৰ গাত, তেতিয়া সেই বতাহখিনি কিন্তু এই পানীখিনি ঠাণ্ডা হ'ব, আৰু সেই ৰছীডালত থকা পানীখিনিয়ে বটলটোক ঠাণ্ডা কৰি ৰাখিব বা বটলৰ ভিতৰত থকা পানীখিনিও ঠাণ্ডা হৈ যাব। ইয়াত এটা চাইণ্টিফিক ৰিজন আছে, কাৰণ ছাৰ্ফেচত থকা যিখিনি ৱাটাৰ থাকে বা ৰছীডালত যিখিনি পানী লাগি থাকে সেই পানীখিনি বতাহ পাই পেলাই ঠাণ্ডা হৈ যায়, আৰু ঠাণ্ডা হৈ যোৱাৰ ফলত বটলটো ঠাণ্ডা হৈ যায় আৰু বটলৰ ভিতৰত থকা পানীখিনিও কুল হৈ যায়। আপুনিও যদি ঘৰত এনেধৰণে বনাই চাব পাৰে, সুন্দৰকৈ কামত দিয়ে। গৰম দিনৰ ক্ষেত্ৰত যেতিয়া বটলত পানী ভৰাই নিশ্চয় ৰুমত আপুনি থৈ দিয়ে তেতিয়া নিশ্চয় গৰম হয় বা খাবৰ অনুপযোগী হয়। এনেধৰণে আপুনি যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে নিশ্চয় সেই পানীখিনি ঠাণ্ডা হৈ থাকিব বা গৰম দিনত খাব পৰাকৈ ড্ৰিংক কৰিব পৰাকৈ উপযোগী হৈ থাকে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব, যাতে এনেকুৱা সৰু কিছুমান টেকনিক মোৰ ভিডিঅ'ত আপুনি পাই থাকিবলৈ সক্ষম হয়। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।